উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত গৌৰৱজল সাফল্য অৰ্জন কৰিলে কয়াকুছিৰ লৱাৰ আছাম একাডেমীয়ে। বিদ্যালয়খনৰ মেধাৱী ছাত্ৰী চালিমা আখতাৰে এই পৰীক্ষাত ৮৬% নম্বৰ লাভ কৰি বিদ্যালয়খনৰ সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত শিক্ষাৰ্থী হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিছে। ফলাফল ঘোষণাৰ লগে লগে আনন্দ উৎসৱত মুখৰিত হৈ পৰিছে লৱাৰ আছাম একাডেমীৰ পৰিসৰ। এইবেলি বিদ্যালয়খনৰ পৰা মুঠ ৬৫গৰাকী শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰে ভিতৰত ডিষ্টিংশ্যন লাভ কৰিলে এজনে, ষ্টাৰ নম্বৰ লাভ কৰিলে ৪জনে, প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ১৮জনে। সামগ্ৰিকভাৱে উজ্জ্বল ফলাফলে লৱাৰ আছাম একাডেমীয়ে এইবাৰ পৰীক্ষাত নিজৰ শ্ৰেষ্ঠত্ব প্ৰদান কৰিলে। কয়াকুছিৰ পৰা ৰবিউল ইছলামৰ ৰিপৰ্ট, টিভি লাইভ নিউজ। সঁচাকৈ আজি আমাৰ লৱাৰ আছাম একাডেমীৰ কাৰণে এক ঐতিহাসিক দিন আৰু গৌৰৱৰ দিন, কাৰণ আজি সদ্যঘোষিত দ্বাদশ যি চূড়ান্ত পৰীক্ষা, এই পৰীক্ষাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব উৎফুল্লিতভাৱে তেওঁলোকে সুন্দৰ ফলাফল দেখিবলৈ সক্ষম হৈছে। ডিষ্টিংশ্যন পাইছে 80%ৰ ওপৰত, 82%ৰ ওপৰত দুগৰাকী ছাত্ৰীয়ে তেওঁলোকে নম্বৰ পাবলৈ সক্ষম হৈছে আৰু ষ্টাৰ মাৰ্কো পাইছে 7গৰাকী ছাত্ৰ ছাত্ৰীয়ে আৰু 18গৰাকী ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন সহ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে তেওঁলোকে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। 65 ষ্টুডেণ্ট তেওঁলোকে এপিয়াৰ হৈছিলে আৰু প্ৰত্যেকেই তেওঁলোকে পাছ কৰিছে। অতি সৌভাগ্যৰ কথা যে আমি 2013 চনৰ পৰা এই লৱাৰ আছাম একাডেমী নামেৰে এখন প্ৰতিষ্ঠান আমি ইয়াতে স্থাপিত কৰিছিলোঁ আৰু এই অনুষ্ঠানখনৰ পৰা ইতিমধ্যে বহুত ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে মেডিকেল, ইঞ্জিনিয়াৰিং আদি বিভিন্ন ক্ষেত্ৰত তেওঁলোকে নামভৰ্তি কৰি শিক্ষা অধ্যয়ন কৰি তেওঁলোকে সমাজত সেৱা আগবঢ়াই আহিছে আৰু তাৰ যি ধাৰাবাহিকতা, ফলাফলৰ যি ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে এইবাৰৰ ছাত্ৰ ছাত্ৰীসকলে। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীসকলক যি তেওঁলোকৰ ভাল ফলাফল প্ৰদান কৰিছে, সকলোকে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ, লগতে ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ যাতে তেওঁলোকে সমাজত এগৰাকী ভাল নাগৰিক হিচাপে তেওঁলোকে সমাজত প্ৰতিষ্ঠিত হ'ব পাৰে, তাৰ কাৰণে কামনা কৰিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই যে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ ভাল ফলাফল, ইয়াৰ নেপথ্যত আমাৰ পৰম পূজনীয় শিক্ষাগুৰুসকলে যথেষ্ট শ্ৰম তেওঁলোকে কৰে আৰু তেওঁলোকে বহুত কষ্ট কৰি ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰে। এই জগতে আমাৰ শিক্ষাগুৰুসকলক মই কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনত যাতে আমাৰ এই অনুষ্ঠানৰ পৰা আৰু অধিক ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয়, তাৰ কাৰণে শিক্ষাগুৰুসকলক মই শ্ৰদ্ধাৰে তেওঁলোকক আৰু অধিক কষ্ট কৰাৰ কাৰণে আহ্বান জনাইছোঁ। বৃহৎ কয়াকুছি অঞ্চলত লৱাৰ আছাম একাডেমীৰ এটা সুনাম আছে আৰু প্ৰতি বছৰে সুখ্যাতিৰে আমাৰ ল'ৰা ছোৱালীসকলে সফলতা লাভ কৰে আৰু এইবাৰো আমি এইটো অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছোঁ। আমাৰ হায়েষ্ট পাৰ্চেণ্টেজ এইবাৰ 86 আহিছে আৰু 82ৰ ওপৰত 2জন আহিছে আৰু ফাৰ্ষ্ট ডিভিজনো বহুতকেইটাই আছে, প্ৰায় আমাৰ 60 to 65 অৱতীৰ্ণ হৈছিলে। তাৰে মাজত উত্তীৰ্ণৰ পাৰ্চেণ্টেজ আমাৰ 99% আৰু ফাৰ্ষ্ট ডিভিজন 30জনে পাবলৈ সক্ষম হৈছে। আৰু এই সফলতাৰ আঁৰত নিশ্চয়কৈ আমাৰ যি ছাৰ বাইদেউসকল আছে, তেখেতসকলে ল'ৰা ছোৱালীৰ প্ৰতি বহু কষ্ট কৰে, লগতে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকেও বহুত ডিচিপ্লিন, ইয়াতে আহি আৰু ডিচিপ্লিন হৈ যায়, সেইবাবে আমি এই ৰিজাল্টটো পাবলৈ সক্ষম হৈছোঁ। 86%। কোনটো বিষয়ত কিমান নম্বৰ লাভ কৰিছা? মই এছামিছত 94 পাইছোঁ, কেমিষ্ট্ৰিত 84, ইংলিছত 83, এন্থ্ৰপলজিত 84, ফিজিক্সত 79 পাইছোঁ। তোমাৰ এই সফলতাৰ আঁৰত তুমি কাক ধন্যবাদ দিব বিচৰা? শিক্ষক শিক্ষয়িত্ৰীসকলক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ আৰু মই মোৰ মাক দেউতাকক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ। তুমি প্ৰতিদিন কেনেদৰে পঢ়িছিলা? মই প্ৰতিদিন প্ৰায় 12-14 ঘণ্টাকৈ পঢ়িছোঁ। ভাল ৰিজাল্ট কৰিবলৈ হ'লে বেছি সময় পঢ়িব লাগে নেকি? বেছি সময় পঢ়িব নালাগে, যিমানখিনি সময় পঢ়ে ভালকৈ মনোযোগ দি পঢ়িলেই হয়। এতিয়া তোমাৰ ভৱিষ্যত সপোন কি আছে? মই নেট দিম বুলি ভাবিছোঁ।